हेलो एभ्रिवान আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰত্যেক দিনাই মোৰ ভিডিঅ' দিয়া নহয়, আপোনালোকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে সেইসকলে গম পায়ে যে মই মানে দেওবাৰে মোৰ ভিডিঅ' দিয়া হয়, কাৰণ মোৰ সময় নিমিলে আৰু মই একেবাৰে প্ৰফেশনেল ইউটিউবাৰ নহয় যে মই প্ৰত্যেক দিনাই ভিডিঅ' দিম। আৰু ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে যে এনেকুৱা নহয় যে মই বেলেগ ধৰণৰ কিবা উদ্দেশ্যত ভিডিঅ' বনাইছো, তেনেকুৱাও নহয়। মোৰ একচুয়ালি বনাই ভাল লাগে আৰু কথাটো হৈছে কি আজি যিবিলাক ভিডিঅ' বনাই আছো বা যেনেকুৱা ধৰণেৰে কামবিলাক কৰি আছো, আজিৰ পৰা হয়তো এবছৰে হওক বা 5 বছৰ হওক বা 10 বছৰ হওক, যিমান দিনলৈকে ভিডিঅ'টো থাকে কেতিয়াবা মই চাব পাৰিম যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিলো বা কলৈ গৈছিলো, কি কৰিছিলো, এনেকুৱা ধৰণৰ যিবিলাক মানে অভিজ্ঞতা, সেই অভিজ্ঞতাবিলাক আচলতে সামৰি ৰখাৰ চেষ্টাতহে মই ভিডিঅ'বিলাক বনাই আছো। আৰু এতিয়া আবেলি হৈছে, আবেলি ঠিক নহয়, সন্ধ্যা হ'ল। এতিয়া সন্ধ্যা হ'ল যিহেতু আমি অলপ ওলাই যাম বুলি ভাবিছো, কাৰণ আমাৰ ইমান ওলাই যোৱা আপোনালোকে দেখা পায়ে থাকে, ভিডিঅ'বিলাকত দেখা পায়ে থাকে যে কেতিয়াবা ফুৰিবলৈ যাওঁ, কেতিয়াবা আবেলি ওলাই যোৱা হয়। আৰু আজিও ভাবিছো যে অলপ ওলাই যাওঁ, বাহিৰতে চাহ কাপ খামগে, সেইকাৰণে ভিডিঅ'টো বনালো। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। কৰবাত যদি কিবা ভুল কৰো তেতিয়াহলে আপোনালোকে নিশ্চয় কমেন্টত লিখিব যে মই কি ভুল কৰিছো বা কেনেকুৱা ধৰণেৰে মই ভিডিঅ'বিলাক বনাব লাগে, সেই সম্পৰ্কে আপোনালোকে মোক জনাব, যিহেতু আপোনালোকে মোৰ বন্ধুত্বৰ যিখন তালিকা, সেই তালিকাখনত অন্তৰ্ভুক্ত হৈ আছে। গতিকে সকলোকে মই অনুৰোধ জনাইছো যে যদি কিবা ভুল হয় বা কেনেদৰে মই ভিডিঅ'বিলাক ইমপ্ৰুভ কৰিব পাৰো, সেই সম্পৰ্কে আপোনালোকে জনাব পাৰে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কেৱল চাহ খাবলৈ আহিছিলো সেইটো উদ্দেশ্যেৰে অহা নাই, মোৰ কিছুমান বজাৰ কৰিব লগা আছিলে ঘৰৰ, সেইবিলাক কৰি ললো। আৰু কি ললো সেইবিলাক আপোনালোকক দেখাই নাথাকো আৰু যিহেতু চাহ খাম বুলি আহিলো। এইখন আজি প্ৰথম আহিছো চাহ খাবৰ কাৰণে। দোকানীজনক সুধোতে ক'লে যে এইখন খোলা বেছি দিন হোৱা নাই, প্ৰায় 6 মাহ মানহে হৈছে। এতিয়া জিলাপি লৈ লৈছো, জিলাপিৰ সৈতে চাহ একাপ খাই লওঁ আৰু তাৰপিছত ঘৰলৈ উভতিম। ঘৰ আহি পালো, ঘৰ আহি পাই অলপ ফ্ৰেছ হৈ তাৰপিছত যি বস্তুবিলাক কিনি আনিছিলো এইবিলাক চিজিল কৰি এতিয়া অলপ পঢ়ো বুলি ভাবিছো, যিহেতু পঢ়িবতো লাগিবই। গতিকে টেবুলত আহিছো আৰু বাঁহীডাল আপোনালোকক দেখাইছো, এডাল কিনি থৈ দিছো কিন্তু নবজাও, এনেই মোৰ ভাল লাগিলে সেইকাৰণে কিনি থৈ দিছো। টেবুলখন যদি চাফা হৈ নাথাকে তেতিয়াহ'লে পঢ়ি একেবাৰে ভাল নালাগে, সেইকাৰণে টেবুলখন যিমান পাৰো চিজিল কৰি থবলৈ চাওঁ, কিন্তু চিজিল হৈ নাথাকে। তথাপিও আৰু এয়া মানে অলপমান কাম আছিলে মোৰ, সেইকাৰণে ভাবিলো যে মই কামখিনি কৰি লওঁ, তাৰপিছতহে খানা বনাবলৈ যাম। আৰু কাইলৈতো বন্ধ আছে, গতিকে কাইলৈ আকৌ ঘৰুৱা কাম কিছুমানো ওলাব, সেইকাৰণে ভাবিছো যে এতিয়া যদি মই কামখিনি কৰি থওঁ তেতিয়াহ'লে কাইলৈ মই আৰু অলপ ৰেহাই পাম। সেইকাৰণে যিমান পাৰো খৰখেদাকৈ কামখিনি শেষ কৰিবলৈ চেষ্টা কৰিছো। যিহেতু মোৰ কামখিনি কৰি থাকোঁতে যথেষ্ট দেৰি হ'ল, সেইকাৰণে এওঁ আহি অলপ হেল্প কৰি দিছেহি। আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, শেষত সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক, ধন্যবাদ।